ভৱেন বৰাৰ কথাৰে অনুগ্ৰহ কৰি কওক, গাঁওবোৰ কলৈ দৌৰিছে? গাঁওবোৰ কলৈ দৌৰিছে? অক্সিজেনহীনতা, সেউজীয়াহীনতাক লৈ চুৰীয়া চেলেং এৰীয়া কাপোৰ পেলাই দৌৰিছে। আধুনিকতাৰ খহনীয়াত খহিল উৰণি গুচাই গাঁওবোৰে ঢপলিয়াইছে। আলতীয়া মাটি আৰু গোবৰৰ সম্বন্ধৰ ফাট মেলিছে আজি। সিহঁতি মাৰ্বল পাথৰৰ চিকমিকনি দেখি লাজত পৰিছে। গাঁওবোৰ কলৈ ঢাপলি মেলিছে? এটা নামঘৰ আজি দহোটা হ'ল, সেয়ে চাগে ঈশ্বৰৰো সময় নোহোৱা হ'ল। সৰু সুৰা সপোন দেখি ভাল পোৱা মানুহবোৰে আনজনৰ সপোনত জ্বলি ভাগৰি পৰিছে। পিতাই, দদাই দিওঁ ইত্যাদি সমন্বয়ৰ শব্দবোৰ হেমকোষ বিশ্বকোষত সোমাল। লাজ কৰে ওলাবলৈ। তেওঁলোকক ইংৰাজীত হেনো আউটডেটেড বুলি হাঁহে। বেমাৰী ব্ৰইলাৰৰ বিষাক্ত খাদ্যৰ দপদপনিত প্ৰশান্তিৰ জোৱাৰ ফালি পঁইতা আৰু কৰ্কৰা ভাত পলোৱাৰ খবৰ আপুনি পাইছেনে? বিশ্বাসীনতাৰ ডাৱৰত লোকাল সম্বন্ধ, উত্তেজনাত উচ্ছেদিত আজি উমাল সম্পৰ্ক। গাঁওবোৰ কলৈ ঢাপলি মেলিছে? টকৌ পাতৰ খংটিং পাতলৈ, বৰষুণত পিন্ধা পলিথিনৰ চোলাবোৰলৈ, দুকমোকালিৰ জাপি হৈ পথাৰলৈ যোৱা দিনবোৰ যে সিহঁতৰ আৰু নাহে। সিহঁতি বুজি পাইছে। গছবোৰক সুধি চাব পাৰে আপুনি, কিমান নিৰ্দয়ভাৱে নিঃশেষ কৰি সিহঁতৰ ঠাইত অট্টালিকাৰ আয়োজন চলিছে। আমি গাঁৱৰ মানুহ অহাটো বনভোজ খাবলৈ চহৰলৈ যাম, ওলাব। গাঁওবোৰক কোনে খেদি আহিছে? মানুহ দেৱতা হ'ব নোৱাৰে, মানুহ ঈশ্বৰ হ'ব নোৱাৰে। আজিৰ সময়ে মানুহক মানুহ কৰি নাৰাখে। গাঁওবোৰ কোনফালে গৈ আছে? পূবৰ পৰা পশ্চিমে নে সীমাৰ পৰা অসীমলৈ? সেইদিনা মই বেলিটোক সুধিলোঁ, কিয় এনে হৈছে? সময় কিয় সলনি হৈছে? বেলিটোৱে মিচিকি হাঁহিৰে ক'লে, সলনি হৈছে মানুহ, সলনি হৈছে মন। যদি সময়কো সলনি কৰা, পৃথিৱীৰে হ'ব মৰণ। আপুনি জানে যদি অনুগ্ৰহ কৰি কওক, গাঁওবোৰ কলৈ ঢাপলি মেলিছে? ধন্যবাদ। এনেসমূহ ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।